কম দিনৰ ভিতৰতে প্ৰায় এক সপ্তাহৰ ভিতৰতে আমি হাইস্কুল আৰু আমাৰ হাইস্কুল আৰু কলেজৰ যিখিনি শিক্ষকৰ খালী পদ হৈ আছিলে এই খালী পদখিনি পূৰণ কৰিবলৈ গৈ আছোঁ। অংগনবাড়ীৰ চাকৰি দিয়া হৈ গ'ল। ইলিমেণ্টাৰী লেভেলত আমাৰ প্ৰায় 1000 যিটো খালী পোষ্ট আছে এই 1000 খালী পোষ্টটো আমি অলৰেডি SIU পালোঁ আৰু ইটোও আমি পূৰণ কৰিবলৈ গৈ আছোঁ। যিসকলে 6 মান টেডৰ শিক্ষকসকল চাকৰি নোপোৱা ৰৈ গৈছে তেখেতসকলকো অহা এমাহৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত আমি তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আজি বড়োলেণ্ডত 99ৰ চাকৰিৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ লৈ পেলাই বিভিন্ন চাকৰিৰ খালী পদবিলাক আমি পূৰণ কৰিবলৈ গৈ আছোঁ। কিন্তু ইয়াত এটা কথা, আগৰ চৰকাৰবিলাকৰ সময়ত ঘুষ নহ'লে চাকৰি পোৱা নাছিলে, কিন্তু আজিৰ সময়ত চবে 1 টকাও ঘুষ নেদাকে চাকৰি পাবলৈ সক্ষম হৈছে। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাপশ্যনৰ লগত 0 টলাৰেন্স, ব্ৰাইবেৰীৰ লগত 0 টলাৰেন্স, বড়োলেণ্ড অঞ্চলতো আমি কোনো যাতে 1 টকাও ঘুষ দিব নালাগে এই কথাটো আমি যিমান পাৰোঁ চৰকাৰী তৰফৰ পৰা নজৰ দি আছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ পৰা আমি কোঅপাৰেশ্যন বিচাৰিম। আজি বড়োলেণ্ড অঞ্চলত ড্ৰাগছৰ যিটো লাহে লাহে প্ৰচলন হৈছে ইয়াত আপোনালোকৰ পৰা আমি সহায় বিচাৰিছোঁ। আপোনালোকৰ আমাক সদায় সহায় লাগিব, কাৰণ ড্ৰাগছ নতুন বেমাৰ আমাৰ অঞ্চলত আহিছে। যেতিয়া নতুনকৈ ড্ৰাগছ খাই ল'ৰা ছোৱালীয়ে আমাৰ ঘৰৰ মানুহবিলাকে এইটো কাৰো আগত নকয়, পিছত যেতিয়া বেমাৰটো ডাঙৰ হৈ যায় নিজৰ পৰিয়ালটো ধ্বংস হৈ যায়। এইকাৰণে ড্ৰাগছৰ ওপৰত আমাৰ যি কাম কাজ চলি আছে ইয়াত আপোনালোকক মই সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ।